নমস্কাৰ বন্ধু বান্ধৱীসকল, মই ৰিম্পী আহিছোঁ আপোনালোকৰ মাজলৈ নতুন এটা ভিডিঅ' লৈ। ভিডিঅ'টো অলপ বেলেগ হ'ব, সকলোৱে সম্পূৰ্ণ কৰি চাব দেই। আৰু ভিডিঅ'টো চাই কেনেকুৱা পায় জনাবলৈও নাপাহৰিব। আৰু যদি ভাল লাগে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু এটা শ্বেয়াৰ কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেতিয়াহ'লে ব'লক তেন্তে আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। ইমান ভিডিঅ' কৰা নহ'ল কাৰণ মোবাইলটো মানে পূৰা ভিডিঅ' ফুল হৈ গৈছিলে, আগৰো ভিডিঅ'বোৰ আছিলে, সেইকাৰণে ভিডিঅ' কৰিব নোৱাৰিলোঁ। যিমানখিনি পাৰোঁ তথাপি দেখুৱাবলৈ চেষ্টা কৰিছোঁ। কালি কাৰণ নতুন বছৰ, ইংৰাজীৰ নতুন বছৰৰ কাৰণে আমি সকলোৱে মানে আমি মামীহঁত আমি কেইজনীমানে মিলি পেলাই খালোঁ আৰু সৰু সুৰাকৈ খানা এটা, তাকে অলপ দেখুৱাবলৈ চেষ্টা কৰিলোঁ। আপোনালোকে ভিডিঅ'টো চাবচোন, কেনেকুৱা পায় জনাবলৈ নাপাহৰিব কিন্তু দেই। এইফালে আমাৰ চাহ বনাই আছে আৰু মানে পুৰি বনাই আছে, পুৰি বেলি আছে বাৰু। এইফালে আকৌ মানে চব্জি বনাবৰ কাৰণে এইবোৰ কাটি কৰি হেৰি কৰি লোৱা হৈছে, বাকী এইবোৰ অলপ লেতেৰা হৈ আছে বাৰু, সেইবোৰ আপোনালোকে ইগন'ৰ কৰিব দেই। এইফালে চাহ বনাই খালোঁ, এই পুৰি হোৱাই নাই, চাহ আগতীয়াকৈ খালোঁ। বনাই আছোঁ মানে আৰু বনাই আছে, সিফালে খাই আছোঁ মানে খোৱা টেষ্টও চবেই পূৰা বনাই আছে, খাই আছে। হাৰ্দিক হাই বুলি কৈ দিয়া। আমি খানা খাইছোঁ। হাৰ্দিকে কথা নক'লে কেনেকৈ হ'ব বাৰু? হাঁহি এটা মাৰি দিয়াচোন, হাঁহি বুলি কৈ দিয়া আকৌ। ডাঙৰ মইনা এইফালে চা আকৌ, হেপী নিউ ইয়াৰ বুলি কৈ দে আকৌ। হেপী নিউ হাই। এইটো আমাৰ হাৰ্দিক ঘৰ, আমাৰ টিকলা ন, এইটো টিকলা এই হাঁহি এটা মাৰি দিছে। হাঁহি নামাৰে ন, টিকলা শুই উঠিছে আৰু ন। আমি চবে খানা খাই আছোঁ, চাব দেই, ভিডিঅ'টো দিম নহয় আপোনালোকক। বৰষা পথাৰত অনিতি ৰহে দৈ খালে বাই থাকিমে খালি দমৰালৈ পইচা দিব যাবানে অনিতি ৰহে দৈ লাউনি উঠতে মিচিকিয়া হাগিলৈ তোমাৰে কাৰণে মৰমো আছুতীয়া তোমাৰে কাৰণে মৰমো আছতীয়া সঁচাকৈ সুধিছো অনিতি ৰহে দৈ যাবানে নোযোৱা জীৱন সংগী হ'বলৈ। মন চেঙেলীয়া জান বুজাব নোৱাৰি, আনে তোনে জানে যান মই কেনেকৈ নাচনী ধুনীয়া হাঁহিত মৰম লগা আৰু যে ধুনীয়া মুগা ৰিহা মেখেলা নাচনী ধুনীয়া হাঁহিত মৰম লগা আৰু যে ধুনীয়া মুগা ৰিহা মেখেলা দেখি মোৰ গাবলে মনে যাই বহাগৰে গান নোৱাৰি থাকিব আঁতৰি জান নাচনী ধুনীয়া হাঁহিত মৰম লগা।
ফুলনিৰ ফুল হলে সজাই থলোহেঁতেন অজানৈ ফুলদানি কৰি মোৰ পথাৰৰ ধান হলে সাঁচি থলোহেঁতেন ভঁৰালত লখিমী কৰি দেখিব গাবলে মনে যাই মহা শিকিলো এলপি স্কুলতে তোৰ নাম লিখিলো চিলেটৰ বুকুতে ক শিকিলো এলপি স্কুলত দেৰিকৈ হ'লেও ইংৰাজী নৱবৰ্ষৰ সকলোকে শুভকামনা থাকিলে, শুভেচ্ছা থাকিলে। নতুন বছৰটো যাতে সকলোৱে ভালে যায়, মংগলময় হওক তাকে কামনা কৰিলোঁ। তেতিয়াহ'লে ভিডিঅ'টো আজিলৈ ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ, বাই বাই। আহিম আকৌ এটা নতুন ভিডিঅ'লৈ।